মই খগেন গগৈ মোৰ বন্ধুসকলৰ এটা ভাল খবৰ আনিছোঁ। যিসকল অসমৰ বাহিৰত আহিম বুলি ভাবিছে কাম কৰিবলৈ বা কামৰ কণ্টেক্ট পোৱা নাই বা যিসকল অসমৰ বাহিৰত আছে কাম পোৱা নাই, আৰু আজি 6 আগষ্ট 2022 চন, আৰু মোৰ ওচৰত কাম এটা আছে তামিলনাডু। মই কণ্টেক্টৰ নাম্বাৰ দি আছোঁ, স্ক্ৰীণত আহি আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। কাম কেনেকুৱা ভাল বেয়া সুধি চাব। আজি 2 বছৰ আগত মই ল'ৰা দিছিলোঁ। তেতিয়া মোৰ ইউটিউব চেনেল থকা নাছিলে, কাৰণ আজি মই ইউটিউব চেনেল যোগেদি কিছুমান কামৰ খবৰ দিম বুলি ভাবি আছোঁ। আৰু আপোনালোকে যদি কামৰ খবৰ পাই থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে কামৰ খবৰ পাই থাকিব। আৰু ৰুম ফ্ৰী আছে, ডিউটি 10 ঘণ্টা বুলি কৈছে, আৰু বাকী চেলাৰী কথা সুধি ল'ব। আৰু 11 না কিমান দিয়ে শুনিছোঁ, অতি আছে। আৰু ৰুম ফ্ৰী, কামটো ৰৈ নাথাকে, সোনকালে কণ্টেক্ট কৰিব। আৰু স্ক্ৰীণত নাম্বাৰ আহি আছে। ভাবিছোঁ বন্ধুসকল অলপ সহায় হ'ব। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে আৰু ভিডিঅ' পাই থাকিব, নতুন ভিডিঅ'। আৰু মোৰ বন্ধুসকলৰ বাবে এয়াই জনালোঁ। আৰু